হেল্ল' এভৰিৱান, ৱেলকাম টু মানাদা মিনি ব্লগ। তো আজি মই যাব লৈছোঁ খুৰীহঁতৰ ঘৰলৈ। খুৰী মানে হৈছে পিয়াক্সিহঁতৰ ঘৰলৈ যাব লৈছোঁ। তো আপোনালোকে মোৰ আগৰ কিছুমান ভিডিঅ'ত পিয়াক্সিক দেখিছেই, যিহেতু তাই মোৰ লগৰ হাৰমনিজনী লগতে পঢ়া। তো এতিয়া গৈ মই তাইৰ ভাগৰ যিহেতু বৌয়েকে হ'লোঁ, সঁচাকৈ ভাগ্য মানুহৰ ক'ত কি আছে একো নাজানে। ইমান ভাল লগৰ আছিলোঁ, ভাল লগৰ হৈ এতিয়া তাইৰ ভাগৰ মই বৌ হ'লোগৈ। তো তালৈকে আজি তাত ভাত খাবলৈ মাতিছে, তো ভাত খাবলৈ যাব ওলাইছোঁ। ভবা নাছিলোঁ বাৰু সঁচাকৈ তাইৰ ভাগৰ যে মই বৌয়েক হ'মগৈ, কাৰণ সিহঁতৰ ঘৰলৈ মই আগতে গৈও থাকোঁ। তো তাইৰ মাককতো মই মা বুলিয়ে মাতোঁ। যিহেতু এতিয়া বাৰু খুৰী হ'লগৈ, তেওঁ মোৰ এতিয়া খুৰীটো মাত নোলায় বাৰু, এতিয়া মা বুলিয়ে মাতি থাকোঁ মই। পিয়াক্সি ঘৰলৈ আহিলে আগতে ইহঁতৰ ঘৰলৈও আহোঁ, তেতিয়া বাৰু মাকক মোক বৌমা বুলিয়ে মাতিছিলোঁ। তেতিয়া বাৰু আমাৰ একো ৰিলেশ্যন নাছিলে, যিহেতু এতিয়া গৈ মা হ'লগৈ। মোৰ প্ৰথমে বহুত লাজ লাগিছিলে, কিন্তু কাহানি ভবা নাছিলোঁ ন ইয়াতে মই বোৱাৰী হ'মগৈ বুলি এইখন ঘৰৰ। তো এতিয়া মোৰ ওলাই মেলি হৈ গ'ল, তো যাওঁ। তো বাই বাই এতিয়া।